নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মানে কি যে আজি আমি এখন এটা নতুনকৈ ফাৰ্ম ঘৰ বনাইছোঁ। মানে কি তাতে অলপ বেলেগ বেলেগ ধৰণৰ ছাগলী থাকিব। অসমত মানে কি তেনেকুৱা ফাৰ্মাৰবিলাকে যিবিলাক ছাগলী অনা নাই, মানে অলপ বেলেগ ধৰণৰ, মানে বেলেগতকৈ অলপ বেলেগ ধৰণৰ মানে তেনেকৈ ছাগলী আনিম। তাতে এক্সট্ৰাকৈ ৰাখিম আৰু ছাইডত আৰু বনাম তেনেকৈ নতুনকৈ। এতিয়া মানে এনেই চিম্পুল অলপ বনাইছোঁ তেনেকৈ। আপোনাৰ অলপ তক্তা আনি তেনেকৈ বাঁহৰে বনাইছোঁ। মই ধুনীয়াকৈ দেখাই দিম আপোনালোকক। মানে কি অলপ বেলেগ ধৰণৰ ছাগলী, যিবিলাক মানে ফাৰ্মাৰে এতিয়ালৈ অসমত তেনেকুৱা ছাগলী অনা নাই। মানে কি তেনেকুৱা ছাগলী সকলোৰে অলপ অলপ তেনেকুৱা ছিষ্টেমত আমি এক পিচ 2 পিচ তেনেকুৱা, মানে সকলোৰে ব্ৰিডাৰ এটা এটা থাকিব। তাৰপিছত ফিমেল 1 পিচ 2 পিচ তেনেকুৱাকৈ থাকিব। মানে সকলো মানে প্ৰজাতিৰে ছাগলী তেনেকৈ অকণমান ৰাখিবলৈ চেষ্টা কৰিম। মই আপোনালোকক দেখাই দি আছোঁ এতিয়া কেনেকৈ কি ঘৰটো বনাই আছোঁ। মই আপোনালোকক দেখাই দি আছোঁ ধুনীয়াকৈ। আৰু ইয়াৰে মাজতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। মানে কি মই এতিয়া কেনেকুৱা ধৰণৰ ঘৰটো বনাইছোঁ তেনেকৈ মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, বা ঘৰটো অ'পেনিং কৰাৰ দিনাও ধুনীয়াকৈ মই দেখাই দিম আপোনালোকক কেনেকুৱা কি চিষ্টেমত ছাগলীখিনি ৰাখিম। এতিয়া মানে অলপ চিম্পুল আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ঠিক আছে, মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। মানে কি মানে ছাগলীৰ ঘৰটো মানে কেনেকৈ তক্তা আৰু ছাইডত এইবিলাক বাঁহ দিছোঁ, আপোনালোকে দেখা পাইছে। এইবিলাক ধুনীয়াকৈ বাঁহৰে, মানে কি কম খৰচত তেনেকৈ কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। আপোনালোকে এনেকৈ কৰিব পাৰিব। মানে কি ছাইডত দৰ্জা থাকিব। আৰু মানে এক্সট্ৰাকৈ আৰু ঘৰ বনাম কিছুদিন পিছত। মানে কি ফাইনেন্সিয়েলৰো অলপ কথা আছে সেইবিলাক, সেইকাৰণে মানে কি লাহে লাহে তেনেকৈ মানে কি ষ্টাৰ্ট কৰিম। ট্ৰেডিঙৰ কাৰণে বেলেগকৈ থাকিব, আৰু মানে কি ফাৰ্মিং লাইনৰ মানে আৰু বেলেগ বেলেগ ধৰণৰ ছাগলী আপোনালোকে আমাৰ এক্সট্ৰাকৈ তেনেকৈ দেখিব, বা কাৰোবাক লাগিলেও তেনেকৈ ল'ব পাৰিব। যদি কোনোবা আগ্ৰহী হয় সেইবিলাক ছাগলী চাই কিনে তেখেতসকলে ল'ব পাৰিব। এইবিলাক তক্তাবিলাক ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। মাজত মানে এডাল কাঠ দিছোঁ, তাৰপিছত ছাইডত গোটেইবিলাক বাঁহ দিছোঁ, আপোনালোকে দেখিছে। আৰু এইবিলাক তৰ্জা হ'ব, এইবিলাক গোটেই তৰ্জা দিয়া হ'ব। বা ঘৰটো ষ্টাৰ্টিং কৰাৰ পিছত মই দেখাই দিম আপোনালোকক, বা ছাগলীখিনি ৰখাৰ তেতিয়াও মই দেখাই দিম আপোনালোকক কেনেকৈ কি পদ্ধতিত ৰাখিম। আপোনালোকে চাব পাৰিব, বা আপোনালোকেও তেনেকৈ ৰাখিব পাৰিব। আৰু যদি কিবা মোৰ ইয়াতে কিবা যদি মানে বস্তু ভাল হোৱা নাই, তেনেহ'লে আপোনালোকে মোক অকণমান কমেণ্টত জনাই দিব। ইয়াতে চিৰি বনাই দিব লাগিব, মানে তেনেকৈ ছাগলীখিনি উঠি আহিব পাৰিব। তামোলৰ গৰু দিছোঁ ছাইডত, মানে কি আপোনাৰ তক্তাতে সোমাই, সেইকাৰণে তেনেকৈ তামোলৰ গৰু দিবলগীয়া হৈছে 2 পিচমান। ঠাণ্ডাৰ দিন আহি আছে, সেইকাৰণে মানে কি এতিয়া তৰ্জা দিয়া যাব যদিও, আৰু মানে মানে পিছফালে আকৌ প্লাষ্টিক দিব লাগিব কভাৰ হিচাপত, তেনেকৈ নহ'লে ঠাণ্ডা পাব ছাগলীয়ে। মই ধুনীয়াকৈ দেখাই দিম ঘৰটো যেতিয়া গোটেই সম্পূৰ্ণ হ'ব। মই এতিয়া আপোনালোকক ধুনীয়াকৈ আৰু দেখাই দিম এবাৰ, আপোনালোকে চাব পাৰিব। আৰু কেনেকুৱা কি হৈছে আপোনালোকে মোক অকণমান জনাই দিব। এটা ছাইডত মানে কি বাঁহ গাঁঠি দিয়া হৈছে। মানে কি অতি কম খৰচত মানে তেনেকৈ কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। চাই লওঁ কেনেকুৱা কি হয়। এইবিলাক গোটেই খুঁটাবিলাক গোটেই বাঁহৰে হয়। এইবিলাক আপোনালোকে দেখিছে, এইবিলাক গুণেৰে মানে বাঁহটো ফালি লৈছোঁ, ফালি লৈ কিনে আকৌ গুণাৰে গাঁঠি দিয়া হৈছে।
গোটেইখিনি যেতিয়া কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক দেখাই দিম। আপোনালোকে তাত তেতিয়া আকৌ জনাই দিব পাৰিব মোক কেনেকুৱা কি হৈছে। মানে কি আপোনাৰ কেনেকুৱা হয়, তামোলৰ গড়বিলাক দি থাকিলে তাতে মানে কি আপোনাৰ ভৰি সোমাই যায়, ছাগলীৰ ভৰি সোমাই। আমাৰে মানে 3টামান ছাগলী তেনেকৈ ঠেং ছিঙি গৈছিল তেনেকৈ। সেইকাৰণে মানে আপোনালোকে তামোলৰ গড় বনালেও একদম মানে ধুনীয়াকৈ বনাই ল'ব। মানে কি তামোলবিলাক আকৌ যেতিয়া মানে শুকাই যাব, মানে ফাট হৈ যায়। ফাট হৈ যোৱাৰ ফলত মানে কি তাতে ভৰি সোমাই যায়, তেনেকৈ ভৰিবিলাক ছিঙি যায়। এইবিলাক বিৰাট প্ৰব্লেম আহে, আৰু সেইটো যোৰাৰ লগতো বহুত কঠিন হৈ পৰে ছাগলীৰ বিশেষকৈ। ঠিক আছে বাৰু, ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ।